নমস্কাৰ বন্ধুসকল MLD এডুকেশ্যনৰ আজিৰ ভিডিঅ'টোত আপোনাক প্ৰথমে স্বাগতম জনাইছোঁ বন্ধুসকল আজি আমি কিছুমান মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন ডিছকাছ কৰিম যিসমূহ প্ৰশ্ন অহাৰ একেবাৰে 100% চান্স আছে এই প্ৰশ্নসমূহ যদি আপোনাৰ শুনি ভাল নালাগে তেন্তে মোৰ ভিডিঅ'টোত আপোনালোকে ডিসলাইক কৰি থৈ যাব কোনো কথা নাই মই আপত্তি নকৰোঁ যদি ভাল লাগে তেন্তে এটা সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বলক বন্ধুসকল দেৰি নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ প্ৰথম প্ৰশ্ন জোনাকী আলোচনীৰ প্ৰথম সম্পাদক কোন আছিল মই মাত্ৰ কিছু সময় গ্যাপ ৰাখিম এনসাৰটো কওঁতে যাতে আপুনি এবাৰ এনসাৰটো ভাবি ল'ব পাৰে এনসাৰ চন্দ্ৰকুমাৰ আগৰৱালা নেক্সট প্ৰশ্ন আসাম এছ'চিয়েশ্যনৰ প্ৰথম সম্পাদক কোন আছিল এনসাৰ মানিক চন্দ্ৰ বৰুৱা নেক্সট কুৱেশ্যন পাণ্ডু কংগ্ৰেছ কেতিয়া অনুষ্ঠিত হৈছিল এনসাৰ 1926 চনত মনত ৰাখিব বন্ধুসকল নেক্সট কুৱেশ্যন সাৰ্বজনিক সভাৰ প্ৰতিষ্ঠাতা কোন আছিল এনসাৰ জগন্নাথ বৰুৱা নেক্সট কুৱেশ্যন সাৰ্বজনিক সভাৰ জন্ম কেতিয়া হৈছিল এনসাৰ 1884 চনত নেক্সট প্ৰশ্ন বন্ধুসকল অসম ছাত্ৰ সন্মিলনৰ জন্ম কেতিয়া হৈছিল এনসাৰ 1916 চনৰ 25 ডিচেম্বৰত নেক্সট প্ৰশ্ন অসম ছাত্ৰ সন্মিলনৰ সভাপতি কোন আছিল এনসাৰ লক্ষ্মীনাথ বেজবৰুৱা বন্ধুসকল লক্ষ্মীনাথ বেজবৰুৱাৰ ওপৰত এটা এক্সট্ৰাকৈ কুৱেশ্যন এনসাৰ আলোচনা কৰিছোঁ ভিডিঅ' এটা আগবঢ়াইছোঁ আপোনালোকে চাব খুব ইম্পৰ্টেণ্ট লক্ষ্মীনাথ বেজবৰুৱাৰ ওপৰত প্ৰশ্ন আহি থাকে নেক্সট প্ৰশ্ন অসমৰ সৰ্বপ্ৰথম ৰাজনৈতিক প্ৰতিষ্ঠানটিৰ নাম কি এনসাৰ যোৰহাট সাৰ্বজনিক সভা জোনাকী আলোচনীখন কোন ঠাইৰ পৰা প্ৰকাশ পাইছিল এনসাৰ কলিকতাৰ পৰা নিশ্চয় আপোনালোকে জানেই নেক্সট কুৱেশ্যন কটন কলেজ কোন চনত স্থাপন হৈছিল এনসাৰ 1901 চনত নেক্সট প্ৰশ্ন উত্তৰ পূব ভাৰতৰ প্ৰথম মেডিকেল স্কুলখনৰ নাম কি এনসাৰ বেৰী হোৱাইট মেডিকেল কলেজ বা স্কুল নেক্সট প্ৰশ্ন বেৰী হোৱাইট চিকিৎসা বিদ্যালয়ৰ বৰ্তমান নাম কি এনসাৰ অসম মেডিকেল কলেজ নেক্সট প্ৰশ্ন অসমত প্ৰথম ক'ত ছোৱালী বিদ্যালয় স্থাপন কৰা হৈছিল এনসাৰ শিৱসাগৰত বন্ধুসকল বাহিৰৰ পৰা কিবা এটা চাউণ্ড আহি আছে তাৰ বাবে দুখিত নেক্সট প্ৰশ্ন গুৱাহাটী বিশ্ববিদ্যালয় কোন চনত স্থাপন কৰা হৈছিল এনসাৰ 1948 চনত নেক্সট প্ৰশ্ন গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্য কোন আছিল এনসাৰ ডক্টৰ কৃষ্ণকান্ত সন্দিকৈ নেক্সট কুৱেশ্যন অসম সাহিত্য সভা কেতিয়া গঠন হৈছিল এনসাৰ 1917 চনত নেক্সট প্ৰশ্ন অসম সাহিত্য সভাৰ প্ৰথম সভাপতি কোন আছিল এনসাৰ পদ্মনাথ গোহাঁই বৰুৱা প্ৰশ্ন প্ৰথম অসমীয়া বোলছবিখনৰ নাম কি এনসাৰ জয়মতী নেক্সট কুৱেশ্যন জয়মতী ছবিখন কোনে নিৰ্মাণ কৰিছিল এনসাৰ জ্যোতিপ্ৰসাদ আগৰৱালাই নেক্সট কুৱেশ্যন ব্ৰিটিছৰ বিৰুদ্ধে যুদ্ধ কৰা প্ৰথম আহোম ৰাজকোঁৱৰ কোন আছিল এনসাৰ গুমধৰ কোঁৱৰ নেক্সট কুৱেশ্যন ক'ত প্ৰথম অসমৰ কয়লা খনি মুকলি কৰা হৈছিল এনসাৰ চাফ্ৰাইট নেক্সট প্ৰশ্ন অসমৰ প্ৰথম ৰেলপথটোৰ নাম কি এনসাৰ ডিব্ৰুচৈখোৱা নেক্সট প্ৰশ্ন
পিয়লি বৰুৱাৰ প্ৰকৃত নাম কি আছিল? এনচাৰ মহেশ বৰুৱা। নেক্সট প্ৰশ্ন, ইংৰাজৰ কৰতলীয়া ৰজা হিচাপে পুৰন্দৰ সিংহই কিমান বছৰ ৰাজত্ব কৰিছিল? এনচাৰ 5 বছৰ। তেখেতে 1833 চনৰ পৰা 1838 চনলৈকে ইংৰাজৰ কৰতলীয়া ৰজা হিচাপে ৰাজত্ব কৰিছিল। নেক্সট কুৱেশ্যন, মণিৰাম দেৱানৰ চাহ বাগান দুখনৰ নাম কি আছিল? এনচাৰ চীনামৰা আৰু চেংলুং। নেক্সট কুৱেশ্যন, প্ৰথম অসমীয়া চাহ খেতিয়ক কোন আছিল? এনচাৰ মণিৰাম দেৱান। নেক্সট কুৱেশ্যন, মণিৰাম দেৱানক ক'ত গ্ৰেপ্তাৰ কৰা হৈছিল? এনচাৰ কলিকতাত। নেক্সট কুৱেশ্যন, তেজপুৰ ৰায়ত সভা কেতিয়া গঠন কৰা হৈছিল? এনচাৰ 1884 চনত। নেক্সট কুৱেশ্যন, কিমান চনত অসমত প্ৰাদেশিক কংগ্ৰেছ কমিটি গঠন হৈছিল? এনচাৰ 1921 চনত। বন্ধুসকল, আজিৰ প্ৰশ্ন উত্তৰ শিতানৰ একেবাৰে শেষৰটো প্ৰশ্ন আপোনালোকৰ বাবে। আপোনালোকে এনচাৰটো কমেণ্ট কৰি জনাব। এতিয়া প্ৰশ্নটো হ'ল, পাণ্ডু কংগ্ৰেছৰ সভাপতি কোন আছিল? এনচাৰটো আপোনালোকে কমেণ্ট কৰি জনাব। আৰু আপোনালোকক ধন্যবাদ জনালোঁ MLD এডুকেশ্যন চেনেলটো চাই থকাৰ বাবে। শংকৰদেৱৰ ওপৰত, মাধৱদেৱৰ ওপৰত বা বিভিন্ন ধৰণৰ কুৱেশ্যন এনচাৰ আমাৰ চেনেলটো দি আছে। আপোনালোকে এবাৰ চেনেলটো চাই ল'ব।